কলেজ কোকৰাঝাৰত তেওঁলোকৰ ফ্ৰেচাৰ্ছ ছ'চিয়েলৰ কাৰ্যসূচীত মই অংশগ্ৰহণ কৰোঁ আৰু এই বছৰ সমগ্ৰ অসমতে মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। কোকৰাঝাৰ গাৰ্লছ কলেজতো ডিগ্ৰী কোৰ্চত প্ৰায় 500+ ষ্টুডেণ্টৰ এডমিশ্যন হৈছে আৰু হায়াৰ ছেকেণ্ডেৰীত ইয়াত 342গৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হৈছে। গতিকে 850গৰাকী ছাত্ৰীক এই বছৰেই মহাবিদ্যালয়খনে আসন দিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি জনজাতি পৰিক্ৰমা বিভাগৰ পৰাও এটা অনুদান আগবঢ়াইছোঁ লৰেন্স ইছলাৰী ডাঙৰীয়াৰ আমি সহযোগত। আৰু যিহেতু আমি NEP প্ৰৱৰ্তন কৰিছোঁ, এই বছৰৰ পৰা 4 year ডিগ্ৰী কোৰ্চ আৰম্ভ হৈছে। 4 year ডিগ্ৰী কোৰ্চৰ লগে লগে আমি স্কিল এডুকেশ্যনটো কলেজত কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰোঁ তাৰ কাৰণে প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। UGCয়েও ইয়াৰ কাৰণে এখন গাইডলাইন ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে অনাগত দিনত আপোনালোকে দেখা পাব যে আমাৰ গতানুগতিক BA ডিগ্ৰী পাঠ্যক্ৰমৰ লগে লগে মহাবিদ্যালয়বিলাকত বিভিন্ন ছফ্ট স্কিল হাৰ্ড স্কিলৰ আমি কিছু কোৰ্চো আমি ইন্ট্ৰডিউচ কৰিম। আজি মই কোকৰাঝাৰত এতিয়া বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, তাতে কিছু সমস্যা হৈ আছে, সেইখিনিৰ কাৰণে ৰিভিউ কৰিবৰ কাৰণে যাম। তাৰ উপৰিও আমি কোকৰাঝাৰ জিলাৰ BTC এলেকাৰ শিক্ষকসকলৰ লগতো এটা মত বিনিময় অনুষ্ঠান আছে আৰু গোসাইগাঁও ফালে যাম। আমি যিহেতু 7 কোটি আৰু 8 কোটি টকাকৈ বহুকেইখন ছেকেণ্ডেৰী বিদ্যালয়ৰ নৱনিৰ্মাণ কৰি আছোঁ। আজি মই তাৰ স্থানো পৰিদৰ্শন কৰিছোঁ। আণ্ডাৰ প্ৰচেছ ডিছকাশ্যনৰ মাজত আছে। কৰিব BTC প্ৰশাসন এইটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট, গতিকে সেইসকলৰ নাম ঠিকনা শিক্ষকসকলৰ এইটো BTC প্ৰশাসনক দি দিয়া হৈছে। BTC প্ৰশাসনে তেওঁলোকক এপইণ্টমেণ্ট দিব। গাৰ্লছ কলেজ কোকৰাঝাৰত তেওঁলোকৰ ফ্ৰেচাৰ্ছ ছ'চিয়েলৰ কাৰ্যসূচীত মই অংশগ্ৰহণ কৰোঁ আৰু এই বছৰ সমগ্ৰ অসমতে মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। কোকৰাঝাৰ গাৰ্লছ কলেজতো ডিগ্ৰী কোৰ্চত প্ৰায় 500+ ষ্টুডেণ্টৰ এডমিশ্যন হৈছে আৰু হায়াৰ ছেকেণ্ডেৰীত ইয়াত 342গৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হৈছে। গতিকে 850গৰাকী ছাত্ৰীক এই বছৰেই মহাবিদ্যালয়খনে আসন দিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি জনজাতি পৰিক্ৰমা বিভাগৰ পৰাও এটা অনুদান আগবঢ়াইছোঁ লৰেন্স ইছলাৰী ডাঙৰীয়াৰ আমি সহযোগত। আৰু যিহেতু আমি NEP প্ৰৱৰ্তন কৰিছোঁ, এই বছৰৰ পৰা 4 year ডিগ্ৰী কোৰ্চ আৰম্ভ হৈছে। 4 year ডিগ্ৰী কোৰ্চৰ লগে লগে আমি স্কিল এডুকেশ্যনটো কলেজত কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰোঁ তাৰ কাৰণে প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। UGCয়েও ইয়াৰ কাৰণে এখন গাইডলাইন ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে অনাগত দিনত আপোনালোকে দেখা পাব যে আমাৰ গতানুগতিক BA ডিগ্ৰী পাঠ্যক্ৰমৰ লগে লগে মহাবিদ্যালয়বিলাকত বিভিন্ন ছফ্ট স্কিল হাৰ্ড স্কিলৰ আমি কিছু কোৰ্চো আমি ইন্ট্ৰডিউচ কৰিম। আজি মই কোকৰাঝাৰত এতিয়া বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, তাতে কিছু সমস্যা হৈ আছে, সেইখিনিৰ কাৰণে ৰিভিউ কৰিবৰ কাৰণে যাম। তাৰ উপৰিও আমি কোকৰাঝাৰ জিলাৰ BTC এলেকাৰ শিক্ষকসকলৰ লগতো এটা মত বিনিময় অনুষ্ঠান আছে আৰু গোসাইগাঁও ফালে যাম। আমি যিহেতু 7 কোটি আৰু 8 কোটি টকাকৈ বহুকেইখন ছেকেণ্ডেৰী বিদ্যালয়ৰ নৱনিৰ্মাণ কৰি আছোঁ। আজি মই তাৰ স্থানো পৰিদৰ্শন কৰিছোঁ। আণ্ডাৰ প্ৰচেছ ডিছকাশ্যনৰ মাজত আছে। BTC প্ৰশাসন এইটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট, গতিকে সেইসকলৰ নাম ঠিকনা শিক্ষকসকলৰ এইটো BTC প্ৰশাসনক দি দিয়া হৈছে। BTC প্ৰশাসনে তেওঁলোকক এপইণ্টমেণ্ট দিব। গাৰ্লছ কলেজ কোকৰাঝাৰত তেওঁলোকৰ ফ্ৰেচাৰ্ছ ছ'চিয়েলৰ কাৰ্যসূচীত মই অংশগ্ৰহণ কৰোঁ আৰু এই বছৰ সমগ্ৰ অসমতে মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। কোকৰাঝাৰ গাৰ্লছ কলেজতো ডিগ্ৰী কোৰ্চত প্ৰায় 500+ ষ্টুডেণ্টৰ এডমিশ্যন হৈছে
আৰু হায়াৰ ছেকেণ্ডেৰীত ইয়াত 350গৰাকীমান 342গৰাকী ছাত্ৰীৰ নামভৰ্তি হৈছে। গতিকে 850গৰাকী ছাত্ৰীক এই বছৰেই মহাবিদ্যালয়খনে আসন দিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি জনজাতি পৰিক্ৰমা বিভাগৰ পৰাও এটা অনুদান আগবঢ়াইছোঁ লৰেন্স ইছলাৰী ডাঙৰীয়াৰ আমি সহযোগত। আৰু যিহেতু আমি NEP প্ৰৱৰ্তন কৰিছোঁ, এই বছৰৰ পৰা 4 year ডিগ্ৰী কোৰ্চ আৰম্ভ হৈছে। 4 year ডিগ্ৰী কোৰ্চৰ লগে লগে আমি স্কিল এডুকেশ্যনটো কলেজত কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰোঁ তাৰ কাৰণে প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। UGCয়েও ইয়াৰ কাৰণে এখন গাইডলাইন ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে অনাগত দিনত আপোনালোকে দেখা পাব যে আমাৰ গতানুগতিক BA ডিগ্ৰী পাঠ্যক্ৰমৰ লগে লগে মহাবিদ্যালয়বিলাকত বিভিন্ন ছফ্ট স্কিল হাৰ্ড স্কিলৰ আমি কিছু কোৰ্চো আমি ইন্ট্ৰডিউচ কৰিম। আজি মই কোকৰাঝাৰত এতিয়া বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, তাতে কিছু সমস্যা হৈ আছে, সেইখিনিৰ কাৰণে ৰিভিউ কৰিবৰ কাৰণে যাম। তাৰ উপৰিও আমি কোকৰাঝাৰ জিলাৰ BTC এলেকাৰ শিক্ষকসকলৰ লগতো এটা মত বিনিময় অনুষ্ঠান আছে। আৰু গোসাইগাঁও ফালে যাম। আমি যিহেতু 7 কোটি আৰু 8 কোটি টকাকৈ বহুকেইখন ছেকেণ্ডেৰী বিদ্যালয়ৰ নৱনিৰ্মাণ কৰি আছোঁ। আজি মই তাৰ স্থানো পৰিদৰ্শন কৰিছোঁ। আণ্ডাৰ প্ৰচেছ ডিছকাশ্যনৰ মাজত আছে। BTC প্ৰশাসন এইটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট। গতিকে সেইসকলৰ নাম ঠিকনা শিক্ষকসকলৰ এইটো BTC প্ৰশাসনক দি দিয়া হৈছে। BTC প্ৰশাসনে তেওঁলোকক এপইণ্টমেণ্ট দিব।